আসসালামু আলাইকুম রহমতুল্লাহি ওবরাকাতু। শ্রদ্ধার ইসলাম দরদি রাইজ, আপোনালোকে জানি নিশ্চয় সুখী হ'ব যে উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ঐতিহাসিক মাদ্ৰাছা দাৰুল উলুম বাসকান্দিৰ বছৰকীয়া দস্তাৰে ফজিলত অহা 12 শাবান 1444 হিজৰি অৰ্থাৎ 5 মাৰ্চ 2023 ইংৰাজী ৰোজ ৰবিবাৰে অনুষ্ঠিত হ'ব গৈ আছে। উক্ত জলসাত সভাপতি হিচাপে উপস্থিত থাকিব উত্তৰ পূৰ্ব ভাৰতৰ মহামান্য আমিৰে শৰীয়ত আলহাজ শেখ হজরত মৌলানা ইয়াহিয়া সাহাব দামত বৰকাতুহ। লগতে প্ৰধান অতিথি হিচাপে উপস্থিত থাকিব দাৰুল উলুম দেওবন্দৰ সুনামধন্য মহদ্দিছ আলহাজ হজরত মৌলানা খুরশিদ আনোয়ার গিয়াবী সাহাব। উক্ত সভাত উপস্থিত থাকিবলৈ আপোনালোকক দাৱত জনোৱা হ'ল। শ্ৰদ্ধাৰ ইছলাম দৰদী ৰাইজ, আপোনালোকে জানি নিশ্চয় সুখী হ'ব যে উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ঐতিহাসিক মাদ্ৰাছা দাৰুল উলুম বাসকান্দিৰ বছৰকীয়া দস্তাৰে ফজিলত অহা 12 শাবান 1444 হিজৰি অৰ্থাৎ 5 মাৰ্চ 2023 ইংৰাজী ৰোজ ৰবিবাৰে অনুষ্ঠিত হ'ব গৈ আছে। উক্ত জলসাত সভাপতি হিচাপে উপস্থিত থাকিব উত্তৰ পূৰ্ব ভাৰতৰ মহামান্য আমিৰে শৰীয়ত আলহাজ শেখ হজরত মৌলানা ইয়াহিয়া সাহাব দামত বৰকাতুহ। লগতে প্ৰধান অতিথি হিচাপে উপস্থিত থাকিব দাৰুল উলুম দেওবন্দৰ সুনামধন্য মহদ্দিছ আলহাজ হজরত মৌলানা খুরশিদ আনোয়ার গিয়াবী সাহাব। উক্ত সভাত উপস্থিত থাকিবলৈ আপোনালোকক দাৱত জনোৱা হ'ল।